পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত দেখুৱাম এটা পাৰ মাংসৰ ৰেচিপি আৰু তাৰ বাবে মই লৈছোঁ অকণমান আদা, 10 ফুটামান নহৰু, পিঁয়াজ 3টা আৰু 2টা সৰু সৰু আলু আৰু তেজপাত ছিঙি লৈছোঁ আৰু লগতে লৈছোঁ কেইটামান কেঁচা নৰসিংহৰ পাত লৈছোঁ, অকণমান জিৰা গুড়ি আৰু ৰং ভাল হ'বৰ কাৰণে অকণমান জলকীয়াৰ গুড়ি লৈছোঁ। এয়া মই পিঁয়াজখিনি সৰু সৰুকৈ কুটি লৈছোঁ, আলুকেইটাও সৰু সৰুকৈ কুটি ল'লোঁ আৰু আদা নহৰুখিনি গুড়ি কৰি পেষ্ট বনাই লৈছোঁ। পাৰ মাংসখিনি সৰু সৰুকৈ কুটি লোৱা হৈছে আৰু 2টা পাৰ মাংসৰ কাৰণে অলপ বেছি দেখাইছে। মাংসখিনিত মই আগতীয়াকৈ নিমখ আৰু হালধি দি ল'লোঁ। তাৰ পাছত কেৰাহীত তেল গৰম হ'বলৈ দি প্ৰথমে মাংসখিনি দি ল'লোঁ। অলপ সময় লৰোৱাৰ পাছত পিঁয়াজ, আদা নহৰুৰ পেষ্ট আৰু তেজপাত, জলকীয়া আৰু মছলা, ধনিয়া গুড়ি আৰু জিৰা গুড়িখিনি দি দিলোঁ। অলপমান সিজাৰ পাছতে মই মাংসখিনিত পানী দি অলপ সময় উতলিবলৈ দিলোঁ আৰু সম্পূৰ্ণ হৈ যোৱাৰ পাছত